নমস্কাৰ সকলোলৈ সুপ্ৰভাত জনাই আজি অন্বেষণ টিউচন চেণ্টাৰৰ পৰা এটা নতুন ভিডিঅ' আগবঢ়াইছোঁ। আশা কৰোঁ সকলোৰে ভাল পাব আৰু সকলোৱে দিহা পৰামৰ্শ দিব বুলি আশা কৰিলোঁ। মৰিধল চাৰিআলিৰ পুৰণি ষ্টেট বেংক ATMৰ সন্মুখত থকা আমাৰ এই টিউচন চেণ্টাৰটোলৈ যাওঁ বলকচোন। শ্ৰেণীকোঠাৰ ভিতৰলৈ সোমাই অহাৰ লগে লগেই দেখা পোৱা যায় এটা ঘড়ী আৰু এখন ফলক, য'ত লিখা আছে দুজন মহান ব্যক্তিৰ দুখাৰ কথা। कर दिखाओ कुछ ऐसा कि दुनिया करना चाहे आपके जैसा। You believe that if you really want something and work towards it, you can achieve it. তাৰ কাষতে আছে হৃদযন্ত্ৰ আৰু মস্তিষ্কৰ চিত্ৰ। বলকচোন এতিয়া আমি আমাৰ শ্ৰেণীকোঠালৈ যাওঁ। বলকচোন এতিয়া আমি অন্বেষণ টিউচন চেণ্টাৰৰ ক্লাছৰুমলৈ যাওঁ। এয়াই অন্বেষণ টিউচন চেণ্টাৰৰ শ্ৰেণীকোঠা। শ্ৰেণীকোঠাত বহুজন ছাত্ৰ ছাত্ৰী শিক্ষা গ্ৰহণ কৰি আছে আৰু বহুত ছাত্ৰ ছাত্ৰী টিউচন কৰিবলৈ আহিম বুলি ভাবিলেও সময়ৰ অভাৱ বা আসনৰ অভাৱত শিক্ষা গ্ৰহণ কৰিবলৈ আহিব পৰা নাই। গতিকে নতুন শিক্ষাবৰ্ষৰ পৰা সপ্তমৰ পৰা দশম শ্ৰেণীলৈ গণিত, ইংৰাজী আৰু বিজ্ঞান বিষয়ৰ পাঠ্যক্ৰমসমূহ অন্বেষণ টিউচন চেণ্টাৰত লাইভ ষ্ট্ৰীমৰ সহায়ত প্ৰদান কৰা হ'ব। গতিকে প্ৰতিজন দৰ্শকলৈ এটাই অনুৰোধ, যাতে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক লাইভ ষ্ট্ৰীম কৰাত সহায় কৰে যেন। কাৰণ লাইভ ষ্ট্ৰীম কৰিবৰ বাবে প্ৰায় 500জন ছাবস্ক্ৰাইবাৰৰ প্ৰয়োজন হয়। এয়া আমাৰ ক্লাছৰুম আৰু ক্লাছৰুমটো কিদৰে সজাইছোঁ বলকচোন এবাৰ চাওঁ। কাষত আছে নটিছ বৰ্ড, তাৰ ওপৰত এটা ফটো গেলেৰী। বৰ্তমান চলি থকা শিক্ষাবৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলৰ এটা ফটো গেলেৰী, তাৰ তলতে এখন মনোৰম প্ৰাকৃতিক দৃশ্য। তাৰ কাষত আছে বৰ্ডৰ কাষত আছে বৰ্ডৰ কাষতে প্ৰাকৃতিক দৃশ্য, য'ত শান্ত বৰ্ডৰ বাওঁহাতে এটা স্নায়ু কোষৰ চিত্ৰ, তাৰ কাষত কেইজনমান মহান ব্যক্তিৰ মহৎ লোকৰ বাণী, য'ত এজন শিশু বা এজন ছাত্ৰ ছাত্ৰীৰ সফলতাৰ সন্ধান পায়। মোৰ হৃদয় স্পৰ্শ কৰা দুটা মহৎ লোকৰ বাণী চাওঁ বলকচোন। স্বামী বিবেকানন্দৰ এটা মহৎ লোকৰ বাণী। ভৱিষ্যতে আমি যি হ'ব বিচাৰোঁ সেয়া বৰ্তমান অৱস্থাৰ কাম কাজে নিৰূপণ কৰে। সেইবাবে আমি কেনেকৈ কি কৰা উচিত জনা দৰকাৰ। আৰু দ্বিতীয়টো হ'ল, মানুহৰ জন্ম হয় সফল হ'বলৈ, ব্যৰ্থ হ'বলৈ নহয়। আত্মবিশ্বাসী মানুহৰ জীৱনৰ সফলতাৰ প্ৰথমটো সোপান। কথাষাৰ কৈছিল হেনৰী ডেভিড থৰো। এনেদৰে বিভিন্ন মহৎ লোকৰ বাণীৰ সৈতে বলকচোন। আৰু ওপৰত লিখা আছে কোষৰ চিত্ৰ, উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ দুটা চিত্ৰ। তাৰ কাষতে আছে বীজগণিতৰ সূত্ৰসমূহ প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ উপকাৰ হোৱাকৈ। তাৰ কাষতে আছে পৰিমিতিৰ সূত্ৰসমূহ আৰু তাৰ নিচেই কাষত লিখি ৰখা হৈছে সংখ্যাৰ ধাৰণাসমূহ। বিভিন্ন প্ৰকাৰৰ সংখ্যাৰ বিষয়ে বৰ্ণনামূলক লিপি। এয়াই আছিল আমাৰ শ্ৰেণীকোঠা। আৰু শ্ৰেণীকোঠাৰ পাছপিনে বহু খালী ঠাই থকাৰ বাবে আপোনালোকলৈ এটাই অনুৰোধ, সেই খালী ঠাইসমূহত
কি লিখিলে ছাত্ৰ ছাত্ৰীৰ উপকাৰ হ'ব প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো কেনে পালে অনুগ্ৰহ কৰি জনাব আৰু ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। আৰু শেষত আকৌ কওঁ, এই খালী ঠাইসমূহত কি লিখিলে ভাল হয় প্লিজ অনুগ্ৰহ কৰি জনাব। শেষত প্ৰথমে আৰম্ভ কৰাৰ দৰে মহান ব্যক্তিজনে কোৱাৰ দৰে আকৌ কওঁ, कर दिखाओ कुछ ऐसा कि दुनिया करना चाहे आपके जैसा। শেষত প্ৰতিজন ছাত্ৰ ছাত্ৰী হৈ অন্বেষণ টিউচন চেণ্টাৰৰ ফালৰ পৰা সকলোকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনাই আজি আমাৰ এই ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ধন্যবাদ।